তো গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো আমি কালি কলেজ ৰুমৰ পৰা ঘৰলৈ আহিলোঁ মানে। তো এতিয়া আমাৰ পথাৰখনি চাই আহোঁগৈ কি এনেকুৱানো হৈছে, পোকে চোকে খাইছে নেকি। তো গাইজ এয়া যিহেতু গাঁৱলীয়া ৰাস্তা এনেকৈয়ে আৰু বোকা পানীৰ মাজেৰে খচি যাব লাগিব। তো ৰাস্তা বেয়া গাইজ, দেখিছে নাই, কালি বৰষুণ দি পুৰা বোকা হৈ আছে ইয়াত। এইখনিয়ে আমাৰ গাঁওখন চক, আহিফালে পাহাৰ আছে, পাহাৰলৈ আৰু গাঁৱলীয়া জীৱন যিহেতু গাঁওখনক দেখাইছোঁ। এইটো ভাইটিটো ঘৰ, এইটো আমাৰ ভাইটি দেখিছে। আৰু পথাৰ পুৰা সেউজীয়া হৈ পৰিছে এতিয়া। এয়া গৈ আছোঁ আৰু লাহে লাহে এনেকৈ। ইমান ধুনীয়া লোক চাওক, চব না গাইজ, পুৰা সেউজীয়া হৈ গৈছে পথাৰ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। গাইজ কোনোবাই শুকাব দিছে, মাছ চাছ সোমাইছে চাগে। এইয়া গৰু বান্ধি থৈছে, ইয়াত এৰাল দিছে। এই বহুত খাই দিলে ধান ইয়াত। তো গাইজ চক না, চক না, যি ধুনীয়া লোক, এনেকুৱা ধুনীয়া আৰু একদম পুৰা সেউজীয়া কালাৰ হৈ গৈছে। এতিয়া ধাননি পথাৰ আহি আছে। আমি এতিয়া আমাৰ পথাৰখনি পালোঁ বুলিয়ে ক'ব পাৰি আৰু, সেইটো আমাৰ পথাৰখন। তো গাইজ এনেকৈ আৰু, যিহেতু পানী বহুত পথাৰত দেখিছে, কালি পূৰা বৰষুণ দিছে এইফালে। তো এনেকৈ চেণ্ডেল ধৰি, এইখনি আমাৰ পথাৰখন। বেছি নাই, ইয়াত 1.5 বিঘা আছে আৰু সেইফালে আছে বাৰু মাটি। তো ইমান বেয়া নাই হোৱা, কষ্টৰ ফল যিহেতু ইমান বেয়া নাই হোৱা বাৰু। হ'লেও ইমান পকি গৈছে পাতবিলাক, মানে পোকে খাইছে অলপ। পোক মৰা দৰৱ মাৰিব লাগিব, কীটনাশক দ্ৰব্য। তো দেখাই আছোঁ পথাৰখন, এইয়া আমাৰ পথাৰখনি। এইয়া পুখুৰী এটা আছে, দেখাইছোঁ। ইয়াত মাছ বহুত পাওঁ আমি, কমেও 10-12 কেজি হ'ব। এইটো আমাৰ পুখুৰীটো। মাগুৰ মাছ যোৱাবাৰ হেঁচোতে আমি পাইছিলোঁ 73টা, এইবাৰ কেইটা পাওঁ নাজানো। যোৱাৰ আগে আগে হেঁচিম চাগে। এইটো আমাৰ পুখুৰীটো, সৰু, বেছি ডাঙৰ নহয়। এয়া চব গাইজ, এডোখৰ ধান অলপ বেয়া হৈছে, মানে এডোখৰ মানে কি হৈছে নাজানো, এডোখৰ মৰি গ'ল চাগে। তো ধুনীয়া বতাহ মাৰিছে গাইজ, একদম গা চা শীতল পৰি গৈছে আৰু কি ক'ম। ইমান চালিয়া, গাঁৱৰ পৰিৱেশে বেলেগ। Up my appetite, don't leave me here high and dry. Oh, well, I don't wanna jinx it, baby, and twist myself. এটা কৰি দিব আৰু এটাই ক'বলৈ লৈছোঁ যে ছাগলী তাগলী এনেকৈ মেলি নিদিব, ইমানে আৰু। বাই বাই।